আপুনি অসুবিধা পাই আছে নেকি যেতিয়া আপোনাৰ মোবাইলত এডছ আহে? তো আজি মই শিকাম দুটা এনেকুৱা হেক য'ত আপুনি এনেকুৱা এডছবোৰক আপুনি সহজতে নাইকিয়া কৰিব পাৰে। তো প্ৰথমতে আপোনাৰ মোবাইল ছেটিংছটো অন কৰিব। তাৰপিছত আপুনি ইয়াতে চাৰ্চ কৰিব প্ৰাইভেট DNS বুলি এটা আছে অপচন, সেইটো চাৰ্চ কৰিব আপুনি প্ৰাইভেট DNS বুলি। এতিয়া ক্লিক কৰিব, ইয়াতে যাব প্ৰাইভেট DNS, ইয়াতে ক্লিক কৰিব। এতিয়া আপুনি প্ৰাইভেট DNS প্ৰভাইডেড হোষ্ট নেম, ইয়াতে আপুনি এইটো লিখিব। তাৰপিছত আপুনি এইটো ছেভ কৰি দিব। এতিয়া আপুনি প্লে ষ্ট'ৰটো খুলিব, প্লে ষ্ট'ৰ ইয়াৰ চাৰ্চ কৰিব প্ৰাইভেট DNS ফিল্টাৰ। এইটো এপছ আপুনি ডাউনলোড কৰিব, খুব সৰু MBৰ হয়। আৰু এইটো কেতিয়া কামত দিব, যেতিয়া কিছুমান এপছত যেতিয়া এডছ আহে না আপোনাৰ বহুত, যেতিয়া গেম চেম খেলিব, কিন্তু এইটো এপছ এক্টিভ কৰি ল'ব, আপোনাৰ বহুত কামত দিব। পিছত আপুনি যেতিয়া ইউজ নকৰে এইটো ক্ল'জ কৰি দিব। তো এনেকুৱা কৰি আপোনাৰ মোবাইলৰ এডছবোৰ আপুনি কণ্ট্ৰল কৰিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় ভাল পালে, তেনেহ'লে ফ'ল' কৰি দিব পেজটো আৰু এটা লাইক কৰি দিব। আৰু কমেণ্টত জনাব আপোনাৰ এডছ বেলেগ ধৰণৰ এডছ আহে নেকি, মই আপোনাক চল্ভ কৰি দিম।